কৃষ্ণ একশৰণ নাম ধৰ্ম জনজাতি সমাজৰ চৰাহী প্ৰাথমিক শাখাই আজি গুৰুজনাৰ জন্ম জয়ন্তী উপলক্ষে যি জন্ম উৎসৱ উদযাপন কৰিলোঁ আৰু সেই উদযাপনৰ আজি গুৰুজনাৰ মূল ধৰ্মধ্বজা উত্তোলন হ'বলৈ গৈ আছে আৰু এই ধৰ্মধ্বজা উত্তোলনৰ পিছতে আমি ভাগৱত শোভাযাত্ৰালৈ যাম আৰু সেই ভাগৱত শোভাযাত্ৰা আমাৰ গাঁৱতে হ'ব। গতিকে আপোনালোকক আমি কেনেদৰে ভাগৱত শোভাযাত্ৰা কৰোঁ আপোনালোকক দেখাম আৰু সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চাব। তো যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো গুৰুজনাৰ নামতে আজি বলক আৰু যিহেতু ভাগৱত ঘৰলৈ আহিব সেইকাৰণে আমি ঘৰলৈ আহিলোঁ। ঘৰত আহি মানে যা যোগাৰ কৰিবলৈ বহুত আছে। এয়া তেল ধূপ চাকি অৰিহণা গোটেইখিনি ৰেডি কৰি ৰাখিছোঁ। তো ফাইনেলি ভাগৱত আহি গ'ল আৰু আমি বহুত আশাৰে বাট চাই আছোঁ। বহুত আনন্দ লাগিছে মনত ভাগৱত যে আমাৰ ঘৰলৈ আহিছে। আৰু এতিয়া আমাৰ ভাগৱত শোভাযাত্ৰা শেষ হৈছে আৰু আমি এতিয়া ঘূৰি আহিছোঁ ঘৰলৈ আৰু এয়া দেখিবলৈ পাইছে আপোনালোকে।